নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেল আহমেদলৈ বন্ধু বান্ধৱীসকল আজিৰ ভিডিও আপোনালোকে নিশ্চয় জানে থাম্বনেল চাইছে লগতে টাইটেলো চাইছে আজি মই ইন্টাৰভিউ লবলৈ ওলাইছো আৰু ইন্টাৰভিউ মানে আপোনালোকে জানে অলপ প্ৰফেশনাল হ'ব লাগে অলপ বেকগ্ৰাউণ্ডৰ পৰা আদিকে তো যেনেকৈ টিভি চেনেলবোৰত হয় কিন্তু আজি আমাৰ অলপ ব্যতিক্ৰমী অলপ বেলেগ ধৰণৰ ইন্টাৰভিউ হ'ব আজি আমি এই ভিডিওত কথা পাতিম তেওঁৰ ফ্যামিলিৰ ওপৰত তেওঁৰ ঘৰত কোন কোন আছে লগতে তেওঁ কি কাম কৰে লগতে তেওঁৰ ইউটিউবৰ ইনকাম তেওঁ কিমান হাজাৰ টকা মাহত ইনকাম কৰে আৰু লগতে আমি আজি কথা পাতিম এজন সোশ্যাল মিডিয়াৰ লগত এক্টিভ থকা মানুহ যিজন কেচি দা আমাৰ কিংকাৰ চৌধুৰী আৰু তেওঁৰ মুখৰে আমি জানিম যে যেহেতু আমি বৰ্তমান চাই আছো সোশ্যাল মিডিয়াৰ জনপ্ৰিয়তা ইমানেই সোশ্যাল মিডিয়া আমাক কিমানখিনি আগবঢ়াই নি আছে আৰু সোশ্যাল মিডিয়াৰ কাৰণে আমাৰ বেয়া গুণ ভাল গুণ দুটাই যায় গতিকে আপোনালোকে এই ভিডিও সম্পূৰ্ণ চাওক এই ভিডিওটোৰ পৰা হ'ব পাৰে আপোনাৰ বহুত উপকৃত হ'ব আপুনি বহুত ধৰণৰ কথা বহুত নজনা কথা আপুনি শিকিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল বলক আমি ষ্টাৰ্ট কৰো প্ৰথমতে কিংকাৰ চৌধুৰী দা তোমাক স্বাগতম জনাইছো আমাৰ এই চেনেলটোত তো প্ৰথমে মই এটা কোৱেশ্চন কৰো তোমাৰ খবৰ কি লগতে তোমাৰ ঘৰত কোন কোন আছে আৰু লগতে সুধিম তোমাৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহজন কোন প্ৰথমতে তো মোক এনেকৈ ইন্টাৰভিউ কাৰণে মাতি অনাৰ কাৰণে বহুত বেছি ধন্যবাদ তুমি যেটো প্ৰশ্নটো দিলা সব প্ৰশ্নটো উত্তৰ অনুসৰি মোৰ ঘৰত আছে মোৰ মা আৰু মোৰ ভন্টি আৰু মোৰ খবৰ ভালে আৰু মোৰ প্ৰিয় মানুহজন বুলি ক'লে মোৰ মা মোৰ বৰ্তমান বহুত প্ৰিয় মানুহ আৰু কাৰণ দেউতা আছিল দেউতাও ঢুকাল বৰ্তমান নাই আৰু কি কম তো নিশ্চয় কিংকাৰ দা মোৰ খবৰ ভাল আৰু লগতে তুমি যেটো কৈছা জীৱনৰ আটাইতকৈ প্ৰিয় মানুহ তোমাৰ মা নিশ্চয় হয় সকলোৰে চোৱা যিকোনো ভাষাত আমি জানো বন্ধুসকল যিকোনো ভাষাত মা মায়ে হয় কিন্তু আটাইতকৈ প্ৰিয় মানুহজন মায়ে হয় যেহেতু আমাৰ এই ইন্টাৰভিউটো অলপ ব্যতিক্ৰম আমি সকলো ক্লিয়াৰ কথা পাতিম গতিকে মই তোমাক সুধো যে তুমি ইউটিউব জগতখনত কিয় আহিলা আৰু লগতে তুমি ইউটিউবত ইনকাম কৰিবলৈ আহিলা নে ফেশ্বনৰ বাবে যেহেতু দেখা গৈছে বৰ্তমান নৱপ্ৰজন্মৰ সকলোৱে ইউটিউব জগতখনক এনেকৈ ধৰিছে যে ইউটিউবত লাখ লাখ টকা পোৱা যায় ইউটিউবত সকলো আহি আছে আগবাঢ়ি এতিয়া মই ক'বলৈ গ'লে সৰু ল'ৰা যিবোৰ ক্লাছ 8, 9, 7ত পঢ়ি আছে সেইবোৰ বৰ্তমান ইউটিউবত আহিছে গতিকে ইউটিউবত ইনকাম সম্পৰ্কে তুমি যিবোৰ নতুন ইউটিউবাৰ আছে ময়ো বাৰু নতুন তথাপি তুমি আমাক কি এডভাইচ দিবা লগতে কওঁ যদি তুমি ইউটিউবত ইনকামৰ কাৰণে আহিছা তেনেহ'লে কিমান টকা তুমি ইউটিউবৰ পৰা ইনকাম কৰা আৰু যদি তুমি ফেশ্বনৰ বাবে আহিছা আৰু নিজৰ ব্যক্তিত্ব দেখুৱাবৰ কাৰণে ইউটিউব জগতখনক এটা ফ্ৰী প্লেটফৰ্মত তোমাৰ ব্যক্তিত্ব দেখুৱাবৰ কাৰণে তুমি আহিছা তেনেহ'লে তুমি কি ক'বা এই বিষয়ে মই ঠিকে সুধিছা যে ফেশ্বনৰ কাৰণে না মই পইচাৰ কাৰণে আহিছো যে পইচাৰ কাৰণে অহা নাই ফেশ্বনৰ কাৰণে অহা নাই আহিছো নিজৰ কথা কৈ ভাল পাওঁ সেই কথা কৈ ভাল পোৱা ষ্টাইলত টেকনলজিৰ ভাষাৰে একচুৱেলি টেকনিকেল চেনেল বহুত হেভি টেকনিকেল চেনেল নহয় মোৰ টোটেলি টেকনিকেল চেনেল নহয় টেকনলজিৰ কথা কৈ ভাল পাই কাৰণে নিজৰ কথাখিনি মনৰ কথাখিনি মই প্ৰকাশ কৰিবলৈ ইউটিউবত আহিছো আৰু কেনেধৰণৰ ব্যক্তিত্ব গ্ৰহণ কৰা ক'লে কি হ'ব মই তেনেকুৱা কোনো স্পেচিয়েল ৰিজন বুলি কৈ মই ইউটিউবত নাই যে এইটো ৰিজন কৰিছে এইটো মোৰ টাৰ্গেট ইউটিউবত অমুক তেনেকুৱা কোনো এটা ধৰণৰ মোৰ স্পেচিয়েল টাৰ্গেট নাই নিশ্চয় তোমাৰ এনচাৰৰ পৰা মই এটা কথা উঠাই বিষয়ে তুমি বৰ্তমান নৱপ্ৰজন্ম যিহেতু চাইছা ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছআপ আদিত একদম কম বয়সৰ ল'ৰাবোৰ যিবিলাক নৱপ্ৰজন্ম বৰ্তমান উঠি আহি আছে সেইসকলে ইমান মানে কি গুৰুত্ব দিব লগা হৈছে সেই বিষয়ত তুমি যিহেতু এজন সোশ্যাল মিডিয়াৰ লগত এক্টিভ থকা মানুহ কিছু সংখ্যা হ'লেও তুমি সোশ্যাল মিডিয়াৰ বিষয়ে অলপ জানা গতিকে তুমি সামান্যভাৱে তুমি কি ক'ব বিচাৰা বৰ্তমান নৱপ্ৰজন্মক তুমি কি মটিভেট দিব বিচৰা কেতিয়া সুধিছা যে নৱপ্ৰজন্মই আমাৰ ইউটিউবক বা সোশ্যাল মিডিয়াৰ জগতখনক কেনেকৈ লোৱা উচিত একচুৱেলি মই লক্ষ্য কৰিছো আজিকালি অতি কম বয়সতে সোশ্যাল মিডিয়ালৈ আহে তাৰ পৰা হয়তো আমাৰ আগুৱাই গৈছে দেশখন আগুৱাই গৈছে হয়তো আমি তাক মানিব লাগিব বা তাক নুই কৰিব নোৱাৰো কিন্তু মোৰ হিচাপত অলপমান বেছি সোনকালে আগুৱাই আহিল নেকি নৱপ্ৰজন্ম সোশ্যাল মিডিয়াৰ ফালে কাৰণ হয়তো এই সোশ্যাল মিডিয়াই তেওঁলোকৰ এডুকেশ্যন লাইফত বহুখিনি হাৰ্ড কৰিব কিয়নো বৰ্তমান আমাৰ যিটো টেকনলজিটো যেনেদৰে আগুৱাই গৈছে কিন্তু আমাৰ সেই টেকনলজিৰ লগত খাপ খোৱাকৈ বৰ্তমান আমাৰ যিটো শিক্ষা ব্যৱস্থা আছে সেই টেকনলজিৰ লগত জড়িত হৈ থকা নাই কাৰণ আমাৰ আওপুৰণি শিক্ষা ব্যৱস্থা বৰ্তমান আমাৰ সমাজত আছে যাৰ কাৰণে
দুৰবিধ মেথছ হোৱা নাই কিন্তু যদি আমি আগুৱাই আহিলো সোশ্যাল মিডিয়াৰ ফালে আমি আহিলো সৰু সৰু ল'ৰাবিলাকে টেকনলজিৰ ফালে আহিলে ক্লাছ 8 9 7 তে ইউটিউব কৰিব ধৰিলে কিন্তু হয়তো বাহিৰত এইটো চলে কিন্তু ইণ্ডিয়াত বৰ্তমান যেটো আমাৰ শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো বৰ্তমান আমাৰ টেকনলজিৰ লগত বা আমাৰ সোশ্যাল মিডিয়াৰ লগত বা ইউটিউব জগতখনৰ লগতে এতিয়ালৈকে সংযোগ হ'ব পৰা নাই যাৰ কাৰণে যদি আমি এইটোত বেছি গুৰুত্ব দিওঁ এইটোত তল পৰি যাম বুজি পাইছে না আপোনালোকে অৰ্থাৎ যদি আপোনালোকে সোশ্যাল মিডিয়া সৰু সৰু যিকেইটা ষ্টুডেণ্ট আছে তোমালোকক কৈছো যিখিনি সোশ্যাল মিডিয়া যদি তোমালোকে বেছিকৈ ইউজ কৰা তেনেহ'লে হয়তো তোমাক হাৰ্ম কৰিব পঢ়া শুনা তোমাৰ হয়তো ভৱিষ্যতত এইবোৰে অন্ধকাৰ মাতি আনিব পাৰে তোমালোকে নিজে চিন্তা কৰা চিন্তা সকলোৰে আছে ব্যৱহাৰ কৰিব লাগে যদি তোমাক এটা ধৰা মই এক্সাম্পল দিওঁ যদি তোমাক এটা সৰু প্ৰশ্ন উত্তৰ লাগে ইউটিউবত তুমি পাব পাৰা সেইটো তুমি বিচাৰি উলিওৱা তাতে খতম এণ্টাৰটেইনমেণ্টৰ কাৰণে তোমালোকে ইউটিউব বিচাৰি নকৰিবা আৰু তোমালোকৰ পইচাৰ বিচাৰি ইউটিউবত কেতিয়াও নাহিবা পইচা ইউটিউবৰ পৰা পোৱা ইমান সহজ নহয় বৰ্তমান মই তোমাক সুধিব বিচাৰিছোঁ এটা most important question যেটো মোৰ ফ্ৰেণ্ডসকলে মোৰ কমেণ্টত জনায় লগতে মোৰ হোৱাটছআপত সকলোৱে জনায় যে ভাই আমি কেনে ধৰণৰ কণ্টেণ্টৰ ভিডিঅ' বনালে ভাইৰেল হ'ব এজন ছ'চিয়েল মিডিয়াৰ লগত এক্টিভ হৈ থকা মানুহ হিচাপে তোমাক মই সুধোঁ যে তুমি কেনে ধৰণৰ চেনেল খুলিলে আমাৰ অসমৰ ৰাইজে আদৰি ল'ব সোনকালে চেনেলটো গ্ৰ' হ'ব গতিকে তোমাৰ পৰা আমি জানিব বিচাৰোঁ ওকে অসমত কেনে ধৰণৰ চেনেল খুলিলে ভাল প্ৰশ্ন সুধিছে দেই কেনে ধৰণৰ দৰ্শকে আদৰি ল'ব এটা কথা কওঁ যে অসমত সেইবিলাক চেনেল চলিব যিবিলাক চেনেল ভাল কন্টেন্ট হয় আৰু 2 নম্বৰ কথা যেটো আটাইতকৈ ইম্পৰ্টেন্ট তুমি ব্লগিংয়ে বনোৱা তুমি টেকনিক্যালে বনোৱা তুমি কমেডি বনোৱা সেইবোৰ বস্তুৱে চলিব যিবোৰ আটাইতকৈ সিম্পল হয় অৰ্থাৎ তুমি যিমানে সহজ কৰিবা বস্তুখিনি সিমানে মানুহে আদৰি ল'ব অসমৰ ৰাইজে তো আমাৰ অনুষ্ঠান সামৰিব লগা সময় হ'ল লগতে তোমাক এটা কোৱেশ্যন মই কৰোঁ যে সদশেষত আমাৰ যেটো ইউটিউব চেনেল এয়াৰ আহমেদ ইউটিউব চেনেল এই চেনেলটোৰ ওপৰত তুমি মোৰ দৰ্শক অৰ্থাৎ তোমাৰ দৰ্শক যদি কোনোবা চাই আছে কেচিটক্সৰ দৰ্শক কোনোবা যদি চাই আছে এই ভিডিঅ' তেনেহ'লে কি ক'বা সেই দৰ্শক অৰ্থাৎ আমাৰ দৰ্শকক তুমি কি ক'বা মানে মোৰ চেনেল এয়াৰ আহমেদৰ দৰ্শকসকলক মানে ভিউৱাৰ্ছক তুমি কি ক'বা এই ভিডিঅ'ৰ পৰা লগতে অসমৰ যিবোৰ ব্লগিং চেনেল আছে অৰ্থাৎ আমাৰ অসমৰ মানুহে নাজানে ব্লগিং কি সো তুমি এই বিষয়ে তুমি কি ক'বা লগতে কোনবোৰ ব্লগিং চেনেলৰ ওপৰত তুমি কথা ক'বা মই আহমেদ ভাই চেনেলটো বহুত আগৰ পৰা চাই আছো আৰু বহুত ভাল কন্টেন্ট বনাই আৰু দিনক দিনে তেওঁ যিমানে নিজকে আপগ্ৰেড কৰিব চেষ্টা কৰি আছে এইটো বহুত ভাল লাগিছে নিজকে প্ৰতিদিনে প্ৰতিটো ভিডিঅ'তে অলপমান মই আপগ্ৰেড পাইছো সো আপোনালোকৰ অলপমান মৰম লাগে চেনেল লাগে আৰু সাপোৰ্ট লাগে আৰু সেইখিনি আপোনালোকে কৰিব বুলি আশা ৰাখিলে লগতে এটা প্ৰশ্ন দিলে ব্লগিং চেনেলৰ কথা অসমৰ ব্লগিং চেনেল বহুকেইটা আছে আৰু মোৰ গোটেইকেইটা চেনেলে বহুতেই ভাল লাগে তাৰ ভিতৰত মই কেইটামান চেনেলৰ নাম কওঁ যে ডিম্পুজ ব্লগ আই লাভ ট্ৰেভেল এণ্ড ফুড তাৰপিছত আপোনালোকৰ পূৰ্বাঞ্চল লগতে আপোনালোকৰ ভাল লাগে জেম ব্লগছ এনেকুৱা ধৰণৰ বিভিন্ন কেইটা ব্লগ আছে পাহৰিলো বি নেচাৰেল বি ৱাইল্ড কেনেকৈ পাহৰিব পাৰোঁ বহুত লাইফষ্টাইল স্পেচিয়েল তেওঁ ভিডিঅ' বনায় বহুত ভাল লাগে আৰু প্ৰতিটো অলপ ব্লগিংটো তেওঁৰ বহুত বেলেগ আৰু অন্যতকৈ পৃথক এডিটিং কম থাকে কিন্তু বহুত মজা বনায় সেইটো বহুত ভাল লাগে যিয়ে নহওক আপোনালোকে সেইবিলাক চেনেলো আপোনালোকে ভিজিট কৰক লগতে মোৰ চেনেলটো ভিজিট কৰিব নাপাহৰিব আহমেদ ভাই যিখিনি ভিউৱাৰ্ছ আছে অন্ততঃ তেওঁলোকে এবাৰ চেনেলটো ভিজিট কৰি দিয়ক আহমেদ ভাই মোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিব আৰু এটা প্ৰশ্ন সুধিছিল মোৰ ৰৈ গৈছিল যে মোৰ ইনকাম কিমান বৰ্তমানলৈকে 1 টকাও পোৱা নাই আপোনালোকে মোৰ ভিউজ চাওক তাৰপিছত মই কৈছোঁ যে মই 1 টকাও পোৱা নাই আপোনালোকে বিশ্বাস কৰিলেও কৰক নকৰিলেও নাই কিন্তু এইটো সঁচা কথা মা কচম মই 1 টকাও পোৱা নাই তো এতিয়া মই ল'ব লাগিব আহমেদ ভাইৰ পৰা বিদায় টাটা বাই বাই গাইজ আকৌ লগ পাম আহমেদ ভাইৰ লগত পুনৰ কেতিয়াবা লগ পালে নিশ্চয় আপোনালোকৰ মাজলৈ আকৌ আহিম প্লিজ ভিজিট কৰিব মোৰ চেনেলটো টাটা বাই বাই কলিকতা বাই জয় আই অসম তো কেচি ভাই তোমাক অশেষ ধন্যবাদ জনাইছোঁ যে তোমাৰ বহুমূলীয়া সময় আমাক দিলা তুমি তোমাৰ জীৱনৰ বহুতো কথা আমাক ক'লা তোমাৰ লগত শ্বেয়াৰ কৰিলা লগতে আপোনাক মই অশেষ ধন্যবাদ জনাইছোঁ আপোনাক মানে আপুনি যে চাই আছে আপোনাক কিয়নো আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ চালে গতিকে আপোনালোকে এনেধৰণে চাই থাকক আমাক ছাপোৰ্ট কৰি যাওক অসমৰ প্ৰতিজন ইউটিউবাৰক ছাপোৰ্ট কৰি যাওক লগতে যদি আপোনালোকে আমাৰ এই চেনেলটো এয়াৰ আহমেদ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল বাটনটো দবাই দিয়ক আৰু কেচিটক্স যিটো চেনেল আছে কেচি ভাইৰ চেনেল মানে তেওঁৰ নাম কিংকৰ চৌধুৰী আৰু তেওঁৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপুনি বিচাৰি পোৱা নাই তেনেহ'লে কেচিটক্স বুলি চাৰ্চ কৰি দিয়ক লগতে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কেচিটক্স ভাইৰ চেনেলৰ লিংক মই দি দিছোঁ তাৰ পৰা আপোনালোকে তেওঁৰ চেনেলৰ কণ্টেণ্টবোৰ চাই ছাবস্ক্ৰাইব কৰি বেল আইকন দবাব মই গেৰেণ্টি দিছোঁ আপুনি তেওঁৰ চেনেল চাই ছাবস্ক্ৰাইব নকৰাকৈ না তো বন্ধুসকল আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়ক শ্বেয়াৰ কৰক সকলোকে আৰু যদি আপোনাৰ কিবা ডাউট থাকে এই বিষয়ে যদি আপোনাৰ কিবা
মতামত থাকে তেনেহলে আপোনালোকে এই ভিডিওৰ কমেন্ট বক্সত জনাব পাৰে লগতে এই ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ আছে WhatsApp নম্বৰত মোৰ পাৰ্সোনালি কথা পাতিব পাৰে বন্ধুসকল লগ পাম লাইফত বহুত সপোন আছে নাজানো পুৰা হ'বনে নাই কিন্তু এতিয়ালৈকে কোনো আশা এৰি দিয়া নাই এদিন নহয় এদিন সকলোৱে মোক চিনি পাব সকলোৱে আহি মোৰ লগত এখন সেলফি অসমবাসী ৰাইজ প্লিজ মোক অলপ সাপোৰ্ট দিব তেতিয়াহে দুখীয়া